নমস্কাৰ গাইসকল, মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নেক্সট এটা ভিডিঅ'লৈ। মই আজি কেইদিনমান হ'ল, মানে 3-4 দিনমান হ'ল চাগে, আমাৰ যিটোকে ৰবিদাৰ এখন চিনেমা আহিছিলে। সেই চিনেমাখনৰ নাম শ্ৰী ৰঘুপতি চিনেমা। সেই চিনেমাখনত এজন ল'ৰাই ইউটিউবাৰ এজনে মানে নতুনকৈ, আমিও নতুন, তাইও নতুন আছিলে। যিটো এটা ভুল কৰিলে তাই, সেইটো একচুৱেলি কৰিব নালাগিছিলে। কি কৰিম আৰু, তাই বৰ্তমান কোৱা মতে তাই ভিউজৰ কাৰণে কৰিলে। ভিউজটো মানে তাৰ ভিডিঅ'বোৰ কোনেও নাচায়, সেইটোৰ বাবে তাই মানে ভিউজ বাঢ়াবৰ কাৰণে, ছাবস্ক্ৰাইব বাঢ়াবৰ কাৰণে মানে সেইটোৰ কাৰণে ভিডিঅ'টো আপলোড কৰিছে। 1 ঘণ্টা কিমানবা মিনিট মানে আপলোড কৰিছে। কিন্তু একচুৱেলি তাই বহুত ডাঙৰ ভুল কৰিছে, কিয়নো কোনো ধৰণৰ তেনেকুৱা মানে চিনেমা হলৰ পৰা যিটো মানে ৰিলিজ হলৰ পৰা ৰেকৰ্ড কৰি আনি মানে যেতিয়া ৰিলিজ দিয়ে সেই চিনেমাখন মানে সেই চিনেমাখন তাই মানে আনি ভিডিঅ' কৰি ঘৰত দুখাম বুলি লৈ আনিছিলে। লৈ অনাৰ পিছত তাৰপিছত তাই কি কৰিছে, মানে লগৰ কথা শুনি ভিডিঅ'টো মানে ইউটিউবত আপলোড কৰিছে। কিন্তু লগৰ কথা এজন ইউটিউবাৰ হৈ সকলো কথা বুজি পাব লাগিব আৰু সকলো কথা জানিব লাগিব যে মই ইমান ডাঙৰ ভুল হ'ব যে এনেকুৱা নকৰোঁ, যে ভৱিষ্যতৰ কাৰণে এনেকুৱা কৰিলে মোৰ কাৰণে কিবা বিপদ হ'বও পাৰে। কিছু কথা চবেই বুজি পায়। সেইটো কাৰণত তাই কৈছে কি যে মই সৰু ল'ৰা, আৰু আজি মই আকৌ চালোঁ, তাই কৈছে কি যে মই ইমান সৰু ল'ৰা নহয়, মোৰ ভুলতে হৈ গৈছে, মোৰ লগৰ কাৰণে হৈ গৈছে। যদি আপুনি ইমানেই লগক যদি আপুনি ভালে পায় বা আপোনাৰ লগে আপোনাক ভাল পায়, যেতিয়া আপোনাৰ এই যে বিপদটো আহিছে, সেই বিপদটো হোৱাৰ কাৰণে আপোনাক বাচাব আহিছেনে? অহা নাই। আৰু আপোনাৰ লগবিলাক বা মোৰ লগে আৰু আপোনাৰ লগে কেতিয়াও সকলে আপোনাক কি বুলি কয়, নিজক মানে আপোনাক মানে একদম বুৰ্বক বনাই পেলাইছে, হয় না? আপুনি হয়তো আমাতকৈ ডাঙৰ হ'ব পাৰে, আমিতো বহুত ক'ব লগা হ'লে আপোনাতকৈ সৰু। মইতো দেখা মতে যিটোকে আপোনাক মই স্ক্ৰীণত যিটো আমাৰ ভিডিঅ'ত আপোনাক দেখিছোঁ, হয়তো আমাতকৈ আপোনাৰ বয়সটো ডাঙৰ হ'ব পাৰে। কিন্তু সেইবাবেহে কৈছোঁ যে আপোনাৰ নিজৰ লগটোৱে এনেকুৱা বুৰ্বক কাম কৰিছে বা এনেকুৱা বুদ্ধি দিছে আপোনাক, সেইটো কিন্তু ক'ব লাগিব। আৰু ইমান ডাঙৰ কথাটো আপুনি নিশ্চয় বুজি পাব লাগিব যে ইটো কৰিলে যে মোৰ ইটো হ'বও পাৰে, মানে সেইটো ভাবিব লাগিছিলে অলপমান। কিন্তু তথাপিও যিটো আপুনি কামটো কৰিব নালাগিছিলে সেইটো কৰিছে। কিন্তু ৰবিদাই তথাপিও আপোনাক ক্ষমা যে কৰিছে, সেইটোৰ কাৰণে বহুত ধন্যবাদ থাকিল তোৰ। আৰু সেইটোৰ বাবে ক'ব লাগিব তোমাৰ মানে বহুত লাকি। হয়তো ৰবিদাৰ যিটো আন বেলেগ হ'লোহেঁতেন, তেতিয়াহ'লে কি হ'লে তেতিয়া তাই কিজানি তোক ক্ষমা নকৰিলেহেঁতেন, তেতিয়া আকৌ জেললৈ ভাত খাব লগা হ'লহেঁতেন। ৰবিদাই যিখিনি মৰম কৰি বা আকৌ নেক্সট এটা ভিডিঅ'টো আপোনাক যে বনাব দিছে, সেইটো বহুতখিনি ভাগ্য বুলি ক'ব লাগিব, আপোনাৰ বহুত ভাগ্য বুলি ক'ব লাগিব। কিন্তু তেনেকুৱা যে মানে মৰমত মানে যে মই ভিডিঅ'টো চাইছোঁ, নাচোৱা নহয় সকলো ভিডিঅ', আপুনি কান্দিছে যদিও তেনেকুৱা ইমান দুখৰ পৰা কান্দা নাছিল চাগে। আৰু এইটো ভিডিঅ'ৰ পিছতে যিটো মানে ৰবিদাই ক্ষমা দিয়াৰ পিছতে তাৰ অলপ হাঁহি ওলাইছে। কিন্তু হাঁহি কৰিব নালাগিছিলে, অকণমান তই নিজস্ব ভাবি মানে মই যে ইমান ডাঙৰ বিপদ কৰাৰ পিছত মানে মোক এনেকুৱা যে মোক মানে ৰেহাই দিছে, সেইটোৰ কাৰণে বহুত মানে ভাল লাগিছে, কিবা কৰিছে। কিন্তু অলপ সেইটোৰ কাৰণে কিছুমান কথা ভাবিব লাগে। এনেকুৱা হয়, ইউটিউবাৰ এজন হ'ব লগা হ'লে এটাই কথা উদাহৰণ দিওঁ যিটো মই কাৰোবাৰ ঘৰত গ'লোঁ এটা বস্তু ল'বলৈ, তাহাঁতৰ ঘৰৰ মানুহ নাই আছে যদিও সৰু মানুহ এটা আছে, তাইক বস্তুটো খুজি আনিব না মানে মেইন ঘৰৰ গাৰ্জেনটোক সুধি আনিব? যদি আপুনি সেই সৰু ল'ৰাটোক আপুনি যদি সুধি আনে, তেতিয়াহ'লে কি ক'ব? তাইতো নাজানে বুলি কৈ দিব। তেতিয়া কি কৰিব? আপোনাক চোৰ বুলি বদনাম দিব, হয় না? ঠিক সেনেদৰে হৈছে ঘটনাটা।
যদি আপুনি এখন বস্তু ল'ব গৈছে এটা বেলেগৰ ঘৰত, তাৰ গাৰ্জেনটো নুসুধাকৈ একো বস্তু আনিব নোৱাৰে আজিকালি। ঠিক সেনেদৰে কথা। তো যিটো মানে ভুল কাম কৰিছে এইটো বহুত ৰবিদাই আপোনাক ক্ষমা কৰি দিছে। বহুতখিনি লাকি বুলি ক'ব লাগিব। আৰু যদি অন্য এক্টৰ হ'লোহেঁতেন বা অভিনয় কৰা মানুহ হ'লোহেঁতেন, তেতিয়া হয়তো আপোনাক এনেকুৱা ক্ষমা নকৰিলেইহেঁতেন। আজি বহুত লাকি বুলি ক'ব লাগিব। যেই নেকি আপুনি ইউটিউবাৰ এজন হৈ যদি মানে সকলো কথা জানিব লাগে বা নিউজটো চাবই লাগে। ফেচবুক খুলিলে আপোনাৰ নিউজ এটা আহি যায়। ফেচবুকত আপুনি ভিডিঅ' চালেই এটা নিউজ আহি যায়। আপুনি নিউজ নাচাওঁ বুলি কৈছে, হয়তো আপুনি চাই, এইটো ভুলৰ কাৰণেহে আপুনি নিউজটো মই নাচাওঁ বুলি কৈছে। এইটো বৰ ডাঙৰ কথা আৰু ক'বলগীয়া কথা। সকলোৱে বৰ্তমান যেনেকৈ আপোনাক বেয়াকৈ কমেণ্ট দিয়া বুলি কৈছিলে, তাই বেয়া কমেণ্ট দিবই। যিটো মানে কৰিব নলগা কামটো কৰিছে আৰু তেনেকুৱা কৰিব নালাগিছিলে। মই তাইৰ ইউটিউব চেনেলটো একচুৱেলি চোৱা নাই, আৰু তাৰ নামটো কিবা আছিলে মই সেইটোও পাহৰিছোঁ। তাই 1 ঘণ্টা কিমান বা ছেকেণ্ডটো দিছে ভিডিঅ'টো, য'ত নেকি মানে কৈছে কি মোৰ ভিডিঅ'বোৰ কোনেও নাচায়, মোৰ ভিডিঅ'বোৰত ভিউজ নাহে। সেইটো একচুৱেলি ডাঙৰ কথা হয়। ডাঙৰ কথা মানে সেইটো এটাই কথা, কণ্টেণ্ট মানে তই নিজস্ব মানে কি ভিডিঅ'টো মানে কি ধৰণৰ বা বনাইছে, কেনেকুৱা বা কি কৰিছা, সেইটোতো এটা কথা থাকে। তাৰ প্ৰব্লেমো হ'ব পাৰে। কিন্তু মানে সি বুলি মোৰ মানে ইউটিউব চেনেলটো মানে ছাবস্ক্ৰাইব নকৰে কোনেও, বা মোৰ ভিডিঅ'বোৰ মানে ভিউজ নাহে, সেইটোৰ বাবে যে মানে সেইটো ভুল কামটো কৰিছা, সেইটোৰ কাৰণে কিন্তু একচুৱেলি সেইটো ডাঙৰ ভুল কাম কৰিছে তই, মানে আপুনি সেইটো তেনেকুৱা কৰিব নালাগে। আমাৰো নাহে ভিউজ, আমি তথাপিও ভিডিঅ' বনাই যাই আছোঁ। যেনেকৈ চাওঁ কিমানখিনি কি আগবাঢ়ে আমিও চাওঁ। আমি কি বুলি কয় তেনেকুৱা ভুল কাম নকৰোঁ। তো 1 ঘণ্টা কিমান বা ছেকেণ্ড যদি দিছে, সেইটো যিটো কথাৰ কথা, এনে এডভাৰ্টাইজ চিষ্টেমত যদি অকণমান তেৰাটো বিলটো বেলেগ কথা আছিলে, তেতিয়া তাই ৰবিদাও মানে আপোনাৰ একশ্যন নলালেহেঁতেন। তাই 2 ঘণ্টা চিনেমাৰে আপুনি 1 ঘণ্টাই ধৰিলোঁ মই, 1 ঘণ্টা আপুনি তাৰ পৰা কাঢ়ি লৈ আনিছে, কাঢ়ি আনি মানে ইউটিউবত মানে আপলোড কৰিছে। কিন্তু এখন চিনেমা বনাওঁতে বহুত কষ্ট হয়, আৰু কষ্টৰ কথা ক'ব লগা হ'লে আৰু বহুত ডাঙৰ কথা হৈ যায়। মানে কষ্ট আৰু বহুত পইচা লাগে। ঠিক সেই সময়ত আপুনি মানে যিটো হলত চলাই আছে চিনেমাখন, সেই হলত চলাই থকা সময়তে তেতিয়া আপুনি যিটো ইউটিউবত চাৰ্চ কৰি মানে ইউটিউবত ভিডিঅ'টো মানে ৰেকৰ্ড কৰি পেলাই মানে ভিডিঅ' ৰেকৰ্ড কৰি মানে ইউটিউবত আপুনি আপলোড কৰে, তেতিয়া সকলোৱে মানে আপোনাৰ ইউটিউব চেনেলটো চাব, নাচোৱা নহয়, চাব, আপোনাৰ ভিউজ আহিব। কিন্তু আপোনাৰ হয়তো ছাবস্ক্ৰাইবাৰ নাবাঢ়িবও পাৰে, কিয়নো ভিডিঅ'টো চাওঁতে ভিউজে আহিব, কিন্তু ছাবস্ক্ৰাইবাৰ আপোনাৰ হয়তো ঘণ্টাটো মানে হৈ যাব পাৰে, যিটোকে আমাক ইউটিউবত যিখিনি ঘণ্টা লাগে সেইখিনি আপোনাৰ হৈ যাব পাৰে, ইমান ডাঙৰ কথা নহয়। আপোনাৰ আৰু ছাবস্ক্ৰাইবাৰটো থাকিব। সকলোৱে মানুহে ছাবস্ক্ৰাইব নকৰে, কিয়? যিটো মানে যিখিনি মানে ৰবিদাৰ আপোনাৰ মানে চিনেমাটো আপুনি আনি পেলাই মানে ইউটিউবত মানে আপলোড কৰিছে, সেইটো ভিডিঅ'টো সকলোৱে চাব। যে নেকি আকৌ যদি মানে এনেকুৱা যেতিয়া মই এনেকুৱা ভিডিঅ' আনি থাকিম বা এনেকুৱা মই দি থাকিম, আপলোড কৰি থাকিম, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে মানে হয়তো ভাবিব পাৰে, হয়তো হ'বও পাৰে 2-এটা ছাবস্ক্ৰাইব কৰিব পাৰে। আজি সেই ভিউজটো বিচাৰোঁতে মানে এনেকুৱা অৱস্থা মানে নিজৰে হৈ গ'ল। আৰু আপোনাৰ নিজৰ বন্ধুকেইটা মানে এনেকুৱা নিজৰ নিজস্ব খুলিছা চেনেলটো, নিজস্ব খুলি পেলাই আকৌ আনে আপোনাক বুৰ্বক কৰি দিলে। তো এনেকুৱা কাম কৰিব নালাগে। আমি ততকৈ কিজানি আমি নাজানিব পাৰোঁ, কিন্তু আপুনি বহুতখিনিও জানিব পাৰে। কিন্তু আপুনি সৰু ল'ৰা বুলি কৈছিলে, কিন্তু সৰু ল'ৰা নহয়, বহুত ডাঙৰ, আমাতকৈ ডাঙৰ হয়তো। কিন্তু যিটো মানে জানি বুজি মানে কিবা এটা দিছিলে,
হা আপোনাৰ মই ভিডিঅ'টো আপলোড কৰিলোঁ হা মানে সেনেকুৱাকৈ লিখি দিছে মানে ৰবিদাই যেনেকুৱা মানে কথাটো কৈছিলে আপুনি সেইখিনি আপোনাৰ ডিমাণ্ডটো আহিছে সেইখিনি মানে মাথাত সোমাইছে কিন্তু ভিডিঅ'টো দিওঁতে যে কি হ'ব কিবা হ'ব নেকি সেইখিনি মানে মাথাত একো নোসোমাল হয় না সেনেকুৱা কৰিব নালাগে চ' এখন চিনেমাৰ বনাওঁতে বহুত কষ্ট হয় আৰু বহুত পইচা যায় সেইটোৰ বাবে তেওঁলোকে যিটো আপোনাৰ পৰাই যিটো আপোনাৰ ইউটিউবৰ চেনেল ফালৰ পৰাই যিটো আপোনাৰ কি বুলি কয় সেইখন চিনেমা যিটো দেখা পায় বা সকলোৱে গমেই পায় তেতিয়াহ'লে ইউটিউব কি বুলি কয় হলত যায় কিয় চাব মানুহবিলাকে হলত নাযাবই সেইটো আপোনাৰ ইউটিউবত এনেকুৱা এজন ইউটিউবাৰে মানে দিছে ভিডিঅ'টো মানে 1 ঘণ্টামান বা দিছে আপোনাৰ চাং ভালেই লাগিছে সেইখিনি এনেকুৱা কৰি মানে ইউটিউবতে চাব তেতিয়া আপোনাৰ কি বুলি কয় সহায় নাযাবই আৰু হলত চাব তেতিয়া কি হ'ব ইনকাম নহ'ব ৰবিদাৰ যিখিনি টকা 3 লাখ টকা বা 2 লাখ টকাৰ মানে বাজেটত মানে বনাইছে চিনেমাখন বনাই মানে লাষ্টত যায় 1 লাখ বা 1.5 লাখ টকাহে আহিলে বাকী পইচা মানে গায়ব ঠিক সেনেকুৱাই হ'ব মানে বহুত লছ হয় তে সেইটোৰ বাবে মানে ৰবিদা মানে একশ্যন লৈছে আপোনাক এনে নহ'লে নলয় বহুত কথা আছে এইবিলাক ইউটিউব চেনেল খোলাৰ লগে লগে বহুত কথা জানিবও লাগে আৰু ক'ত পাৰ্মিশ্যন লৈ পেলাই ক'ত কি কৰিব লাগে ক'ত ভিডিঅ' বনাব লাগে সকলোতে মানে পাৰ্মিশ্যন প্ৰথমতে আপুনি পাৰ্মিশ্যনহে ল'ব লাগে পাৰ্মিশ্যন এতিয়া কথা এটা পাৰ্মিশ্যন নলোৱাকৈতো মানে ভিডিঅ' বনাব যাবি তাতো আকৌ মাৰপিটহে কৰি খাবি তো সেনেকুৱা অৱস্থা আকৌ কি হ'ব সকলোতে মানে এটা পাৰ্মিশ্যন থাকে সেইটো মই এটা কোম্পানীতে সোমাই যাওঁ বা তাতে ভিডিঅ'ই বনাব নিদিয়ে যাই পেলাই মই ঘপককৈ ভিডিঅ' বনালোঁ কৰ্মচাৰীসকলে বা কি ক'ব আপুনি নিজে মাইৰহে খাব লাগিব ঠিক তেনেদৰে সকলো কথা মানে বুজিব লাগিব আৰু সকলো কথা জানিব লাগিব আৰু পঢ়া শুনা এজন মানুহ হৈ জানাটো বহুত উচিত চ' ময়ো কৈছোঁ যে আপুনি যাতে এনেকুৱা ময়ো সৰু ইউটিউবাৰ মোৰো বৰ্তমান একো হোৱা নাই মোৰ কোনো ছাবস্ক্ৰাইবাৰ বৰ্তমান হোৱা নাই কোনো ভিউজ বৰ্তমান অহা নাই সেইটোৰ বাবে কৈছোঁ যে কোনো ধৰণৰ এনেকুৱা ভুল কাম নকৰিব আমিও সৰু ইউটিউবাৰ হয় যদি চ' গাইজ মোৰ ক'বলগীয়া এটা কথা আছিলে সেইটো যোনটো সেই ল'ৰাটো আপোনালোকে সকলোৱে জানিছে যিটো আমাৰ ৰসৱতী মানে চিনেমাখনৰ কথা এইটো মানে বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেলটো বৰ্তমান হৈ আছে এই ল'ৰাটোৰ ভুলৰ কাৰণে মানে বেছিকৈ মানে ভাইৰেল হৈ গৈছে আৰু যদিও আপোনালোকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব মোৰো তাইৰ দৰে মানে ছাবস্ক্ৰাইবাৰ আৰু ভিউজ সকলোকে লাগে সকলোৱে বিচাৰে নতুন ইউটিউবাৰ হয় যদি সকলোৱে বিচাৰে দে সকলোৱে মানে লাইক কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো আপোনালোকে বজাবলৈ নাপাহৰিব চ' ঠিক তেনেকুৱাই সকলোৱে ভিউজটো বিচাৰে কিন্তু ভিউজ বিচাৰোঁতে তাইৰ জেলহে খাবলগীয়া আছিলে কিন্তু ৰবিদাই তাক মাফ কৰি দিছে চ' গাইজ মোৰ নেক্সট ভিডিঅ'লৈ এইখিনিয়ে